কিন্তু আমি আঙুলিয়া নকব স্যার অফ দ্য পিপল ফর দ্য পিপল আপুনি জনজাতি প্ৰতিনিধি আপুনি আঙুলিয়াৰ কথা নকব ডেমক্ৰেসি অফ দ্য পিপল ফৰ দ্য পিপল বাই দ্য পিপল হয় আপুনি বহুত পত্ৰ দিব কৈ দিছো হ'বলে দিয়ক বিৰবৰব শুনক আচ্ছা সব বাবু কি না লাগিব সন্মানীয় এই প্ৰতিবাদ সভাত উপস্থিত এটা আমাৰ প্ৰাপ্য এইটো কোনোবাই দিছে দয়াৰ পাত্ৰ নহয় আৰু ইয়াতে আমি দয়াৰ পাত্ৰ নহয় এটা আমাৰ প্ৰাপ্য এইটো গণতান্ত্ৰিক অধিকাৰ অনুভৱ কৰিছো আমি ভাবো ৰাইজক এইখিনি যদি কৰে কাৰণ ৰাইজে আলটিমেটলি ভোট গ্ৰহণ কৰিব আপোনালোকে মাত্ৰ ধৈৰ্য আৰু বিশ্বাসেৰে বিধায়ক মহোদয়ক লগত লৈ আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব কাৰণ আমি ছাত্ৰসকলে আজি কিন্তু জীৱন মৰণ প্ৰাণ লৈ কিন্তু আমি ঘাট পাৰ হৈ যাবলগীয়া হয় আমাৰ এক্সাম থাকে এই এক্সামৰ কাৰণে আজি আমি 4টা বজাত উঠি এই ঘাটৰ কাৰণে যাবলগীয়া হয় তেতিয়াহ'লে ভুক্তভোগী কোন আমি ছাত্ৰ যুৱকসকলে মহিলাসকলে আজি মহিলাসকলে প্ৰসৱ যন্ত্ৰণাত ভুগি থাকে আজি ঘাটতে মৰিবলগীয়া হয় এইটো কাৰ আজি আমি দুখীয়া এই ভিতৰুৱা গাঁৱৰ মহিলাসকলে ভুগি আছো তেতিয়াহ'লে এই দাবীটো আজি আমি আমাৰ যিটো দাবী এই দাবীটো আপুনি মানি লওক আৰু আমাক সময় দিয়ক আপুনি আমি আপোনাৰ কথাটো আমি শুনিছো বাইদেউ নমস্কাৰ কৈছো আপোনালোক কাৰণ বাৰিষা যেতিয়া গুচি যাব কোৱালি হোৱাৰ লগে লগে আপোনালোকৰ কাম আৰম্ভ হ'ব এইটো আপোনালোকে বিশ্বাস কৰি ৰাখক হা কাৰণ এই আপোনালোকক মই আজি কথা দিছোঁ যেনেকৈ কথা দিছোঁ মই এইমতে ৰাখি আছোঁ কাৰণ আপোনালোকক যেনেকৈ মথাউৰি দিম বুলি কৈছোঁ এই মথাউৰি দিছোঁ আৰু যেনেকৈ ৰাস্তা লাগে বুলি কৈছোঁ ৰাস্তা দি আছোঁ আপোনালোকক কোৱালি টাইম হোৱাৰ লগে লগে তেতিয়া মোক ক'ব যে কাম আৰম্ভ হোৱা নাই বিধায়ক মহোদয় ডাঙৰ এইখিনিতে এটা ধন্যবাদ দিছোঁ হয় একো মানে ৭৭ বছৰৰ পিছত স্বাধীনতা ৭৭ বছৰৰ পিছত একো নোহোৱাৰ মাজত কাঠৰ দলঙে হওক বা শিলগুটি ৰাস্তাই হওক দিছে আমি তাৰ আমি আন্তৰিকতাৰে ধন্যবাদ দিছোঁ কিন্তু আমাৰ এইটো পৰ্যাপ্ত নহয় আৰু লগতে কথাটো হ'ল এইটো কোনোবাই দিছে বুলি আমি দয়াৰ পাত্ৰ নহয় এইটো আমাৰ অধিকাৰ আমি প্ৰাপ্য উন্নয়নৰ পৰা বঞ্চিত আপুনি জানে তাত মানে ৰাস্তা নাই দলং নথকাৰ কাৰণে মাহনীপথ আৰু সৰিয়হপথৰ সন্তান জন্ম দিয়ে তাতকৈ ট্ৰেজেডি আছেনে আজিতো আপোনালোকৰ চৰকাৰে 80 দিনৰ কথা কৈ আছে মানে বিকাশৰ কথা কৈ আছে আমি কিয় বঞ্চিত হ'লো কি পাপ কৰিলে কি অপৰাধ কৰিলে গতিকে অধিকাৰটো কাৰণ কংগ্ৰেছ দিনতো 60 বছৰটো আছিলে 60 বছৰত কেতিয়াবা আপোনালোকে কংগ্ৰেছৰ দিনত কি পাইছিলে আপুনি মোক জবাব দিয়ক কাৰণ কংগ্ৰেছৰটো বাদ দিয়ক কংগ্ৰেছ বাদ দিয়ক আমি কাম কৰিব যিখিনি আমি ধন্যবাদ দিছোঁ পাথৰ দলঙে হওক বা কিবা আমি ধন্যবাদ দিছোঁ কিন্তু ইয়াৰ সমান্তৰালকে বৰালিমৰ আমাৰ হাৰুৱা পাৰ্কটোৰ ওপৰত দলংটো নিৰ্মাণ হ'ব লাগে এই বস্তুটো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰৰ দিনৰে পৰা হ'ব বুলি আশ্বাস দিছে কিন্তু আজি পৰ্যন্ত নহ'ল গতিকে আপোনালোকেও এইটো আন্তৰিকতাৰে ল'বলৈ আশা কৰিছোঁ আৰু আপুনি এইখিনি সময় দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ দিছোঁ কালিলৈ আপোনালোকৰ 5জন আহি যাব 5জন মানুহ আহি যাব যিটো আজি ক'ৰবাত ওলাই আহিছে মই বুজি পাইছোঁ একচুৱেলি যিধৰণে আপোনালোকে দলঙৰ কথা উল্লেখ কৰিছে অলৰেডি এই দলং টেণ্ডাৰ হৈ গৈছে আপোনালোকে নিশ্চয় গম পায় টেণ্ডাৰ হোৱাৰ পিছত তাৰপিছতো যিটো পকা ৰাস্তা আপোনালোকে কথা কৈ আছে এই পকা ৰাস্তা অলৰেডি যিটো দৌৰিব লাগে চব সম্পূৰ্ণ দৌৰা হৈছে আপোনালোকক 60 বছৰ হ'ল কংগ্ৰেছে কোনো দিনে তেনেকুৱা ৰাস্তা পৰি কেতিয়াবা আপোনালোকে দেখিছিলে এতিয়া মই যেতিয়া আপোনালোকে বহুত বছৰ হ'ল বুলি কৈছে মাজুলীকে অহা এবছৰো হোৱা নাই এতিয়া অথচ মাজুলীত নোৱাৰ আগতে ৰাস্তা পদূলিৰ পৰা ধৰি দলঙৰ পৰা ধৰি আপুনি বৰালি মৰাৰ পৰা ধৰি পাতিচুকৰ পৰা ধৰি লুইডৰ পৰা ধৰি তাত পকা দলং অলৰেডি দিয়া হ'ল কাম আৰম্ভ হৈছে আৰু আপোনালোকে মোৰ মতে বৰালি মৰা যিটো এইটোৱে কৈছোঁ এইটো টেণ্ডাৰ আপোনালোকক এইটো মই দেখুৱাই দিম কাৰণ অলৰেডি টেণ্ডাৰ যে হৈ গৈছে এইটো আচ্ছা আমি আৰক্ষী বিষয়ববীয়াসকলক অনুৰোধ জনাম অলপ পিছতে শেষ হ'ব ঠেলাঠেলি নকৰিব যাতে ৰাইজে উগ্ৰ নহয় অনুগ্ৰহ কৰি আমাৰ কৰ্মীসকলক উগ্ৰ নহ'বলৈ অনুৰোধ জনাইছোঁ এইটো লিষ্টটো চা বৰালি মৰা পৰা আৰু নতুন চাপৰি আলুৱা পাইঘাট এই ৰাস্তাটো পকা দলং অলৰেডি টেণ্ডাৰ হৈ গৈছে আপোনালোকে এইটো বাৰিষা ছিজনত আপোনালোকে নিজেও জানে এই বাৰিষাত কাম আৰম্ভ কৰিব নোৱাৰে কাৰণ আপোনালোকে অন্ততঃ
জানি লোৱাটো ভাল আছিলে মই আপোনালোকৰ বিধায়ক হিচাপে মোৰ ওপৰত জানি লোৱাটো ভাল আছিলে এতিয়া 60 বছৰত কোনটো ৰাস্তা আপোনালোকৰ কংগ্ৰেছে কি কাম কৰি দিছে আপোনালোকে আঙুলি দিয়ক মই যাই যিনে যিমান ৰাস্তা পৰি দিলোঁ এতিয়ালৈকে কিমান প্ৰকাৰ ৰাস্তা দিলোঁ আপোনালোকে নিজে চাই লওক আপোনালোকে নোচোৱা নেমেলাকে এনেকৈ ধৰণৰ কাৰোবাৰ উচতনিত কোনোবাই কংগ্ৰেছৰ উচতনিত আপোনালোকে এনেকৈ কৰিবৰ কাৰণে আপোনালোকক মানা কৰিছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ ইহঁতৰ কাম নাই ইহঁতে কোনোদিন কামৰ কথাই চিন্তা নকৰে আৰু মানুহ উচতনি দিয়াটো পাকৈত আছে আৰু কাৰোবাৰ উচতনিত আপোনালোকে বল নাযাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যিটো আপোনালোকে কৈছে বহুত বছৰ মাজুলীত অহা বহুত বছৰ নহয় এবছৰে হোৱা নাই মাজুলীত নোহোৱা অহা অটো ৰাস্তা পদূলি অটো মই বনাই দিছোঁ এইবাৰো যিমানটো ৰাস্তা আছে প্ৰত্যেকটো ৰাস্তা পকা ৰাস্তাৰ কাৰণে দৈ দিয়া হৈছে কোৱালি হোৱাৰ লগে লগে কাম আৰম্ভ হ'ব বৰালি মৰালৈ যোৱা ৰাস্তাটো বৰালি মৰালৈ মোৰ কথাটো শুনিল না বৰালি মৰাৰ ৰাস্তা অলৰেডি টেণ্ডাৰ হৈ গৈছে বস্তুবোৰ আগতে আপোনালোকে পেপাৰত চাবা টেণ্ডাৰটো ছাৰ বছৰ বছৰ ধৰি হৈ থাকে কিন্তু ৰাইজে তাৰ সুফলটো নাপায় কথা শুনা বছৰ বছৰ আপোনালোকক মোৰ মাজুলী অহা কিমান দিন হৈছে মাজুলী কিমান দিন হৈছে আমি ভাবো লখিমপুৰত থাকোঁতেও চৰকাৰ একে আছিল কিন্তু আমাক যেনিবা যেতিয়া জিলা যিবিলাক বিভাজন হোৱাৰ পিছতেহে আমি আহিলোঁ তথাপিও একে তেতিয়ালৈকে কিবা কাম হৈছিল নে আগতে লখিমপুৰ থাকোঁতে কাম হোৱা নাই আজিও আমি মাজুলী জিলা হোৱাৰ পিছত আমি বৰালি মৰাৰ ৰাইজে কি অপৰাধ কৰিলে ছাৰ যে আমি অনুভৱ কৰিলোঁ যে পাথিচুকৰ আৰু লুইতঘাটৰ হৈ গৈছিল কিন্তু আমি আঙুলিয়া নক'ব ছাৰ অফ দ্য পিপল ফৰ দ্য পিপল আপুনি জাতীয় প্ৰতিনিধি আপুনি আঙুলিয়াৰ কথা নক'ব যদি ডেমক্ৰেচি অফ দ্য পিপল ফৰ দ্য পিপল বাই দ্য পিপল হয় কি ক'লে পিছৰ পৰা বুকি নাথাকিব এই প্ৰতিবাদ সভাত উপস্থিত এইটো আমাৰ প্ৰাপ্য এইটো কোনোবাই দিছে দয়াৰ পাত্ৰ নহয় আৰু ইয়াতে আমি দয়াৰ পাত্ৰ নহয় এইটো আমাৰ প্ৰাপ্য এইটো গণতান্ত্ৰিক অধিকাৰ মহোদয়ৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক আস্থা ৰাখক আপোনালোকৰ সমস্যা সমাধান কৰাৰ কাৰণে বিধায়ক মহোদয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব আপোনালোকে মাত্ৰ ধৈৰ্য আৰু বিশ্বাসেৰে বিধায়ক মহোদয়ক লগত লৈ আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু আমি সৎ সাহসেৰে বিধায়ক মহোদয়ে আহি আপোনালোকৰ এই প্ৰতিবাদস্থলীত উপস্থিত হৈছে তেখেতে সৎ সাহসেৰে কথাখিনি কৈছে আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমিও প্ৰতিশ্ৰুতি আপোনালোকক গ্ৰহণ কৰিছোঁ আপোনালোকৰ সমস্যা আমি সমাধান কৰিম ইয়াত কোনো প্ৰশ্নবোধক নাহে যি কৰিবলগীয়া আছে লুইত খাবলৈ আমি সকলো কাম কৰিম কিছু সময়ৰ প্ৰয়োজন হ'ব সেই সময়কণ দিবৰ কাৰণে বিধায়ক মহোদয়ক সুযোগ প্ৰদান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ সময়টো ধৰি দিলে ছাৰ সংযোগী প্ৰকৃত নহয় ইমান দিনে দিব পৰা নাই কিয় চৰকাৰ তুমি জবাব দিয়া
দিবই লাগিব ছাত্ৰ যুৱ মহিলা সংগ্ৰাম সমিতি জিলাপত চৰকাৰ তুমি জবাব দিয়া আজিৰ এই আন্দোলনত আমাক জবাব দিবই লাগিব আজিৰ এই আন্দোলনত আমাক জবাব দিবই লাগিব ইমান দিনে দিব পৰা নাই যে উন্নয়নৰ কেনেকৈ চৰকাৰ আজি জবাব দিবই লাগিব ইমান দিনে দিব পৰা নাই যে উন্নয়নৰ কেনেকৈ চৰকাৰ আজি আমাক জবাব দিবই লাগিব মানে আৰু ৰাস্তা যিধৰণে মতে বিচাৰিছে প্ৰত্যেকটো ৰাস্তাই পকাৰ কাৰণে অলৰেডি টেণ্ডাৰ প্ৰচেছ উঠাই আৰু কাৰণ যেতিয়া মাজুলীত অহাৰ লগে লগে আমি যিধৰণে পদক্ষেপ ল'ব লাগে মাজুলী বিধায়ক হিচাপে এই পদক্ষেপ লৈছোঁ কাৰণ মই যে কৈছোঁ 60 বছৰ যে কংগ্ৰেছে চৰকাৰে একো কাম কৰা নাছিল এইটো তেখেতে ক'লে আজি এইটো উপলব্ধি কৰা নাই কংগ্ৰেছে যে 60 বছৰ একো কাম কৰা নাছিল সেই 60 বছৰ মই সেই বছৰতে ইহঁতৰ ৰাস্তা পদূলি দলঙে টকা দলঙে এতিয়ালৈকে চকন দিলোঁ মটাৰী 18 কিলোমিটাৰ ৰাস্তা মটাৰী দিলোঁ আৰু পকা ৰাস্তা দি আছোঁ এইবোৰ তেখেতসকলে বুজি নোপোৱাৰ কাৰণে আজি কোনোবাই উচ্চতনিত কাৰোবাৰ উচ্চতনিত ধৰ্ণা দিবলৈ আহিছোঁ তেখেতসকলক বুজাই দিছোঁ যাতে এইবোৰ কাৰণ বুজিও পাইছে কাৰণ কাৰোবাৰ উচ্চতনিত আহিছিলে আৰু কাৰণ এইটো কিছুমানটো কংগ্ৰেছৰ এইটো নেচাৰে আছে যে কাৰোবাৰ উচ্চতনিত ইহঁতে একো কাম কৰিব নোৱাৰে আৰু এইধৰণে উচ্চতনি দিয়ে ইহঁতে সুবিধা ল'ব বিচাৰিছে এইটো আল্টিমেটলি তেনেকুৱাই হ'ব ঠিক আছে